बाउंड्री के बाहर 6 Yes. रन। और बताइए। और पहले ही गेंद में उन्होंने छक्का से स्वागत किया है और তো গাইছ একচুৱেলি এখন কিতাপ হয় মানে SSC কাৰণে মই এপ্লাই কৰিছিলোঁ গম পাইছে নতুনকৈ যিটো SSC আহিছিলে চ' এইখন কিতাপকেইটা মই আজি আহিছে চ' মই আপোনালোকক দেখুৱাম হেল্ল' গাইজ আকৌ এবাৰ মই আপোনালোকক মোৰ চেনেললৈ ৰহাৰ ড্ৰিমলেণ্ড ফিল্ডৰ পৰা আপোনালোকক স্বাগতম কৰিছোঁ চ' গাইজ পূৰা মানে কিবা কিবি লাগি আছে ন একচুৱেলি মই খোৱাৰ পৰা উঠি আহিছোঁ মই এটা ৰানিং কৰিব আহিছোঁ ইয়াত দেখিব পাইছে কিন্তু মানুহ নাই এইখন ফিল্ডত আপোনাৰ ৰাতিপুৱা সময়ত মানে এনেকুৱা মানুহ হয় আপোনালোকে দেখিলে কিন্তু এতিয়া আপোনালোকে ভাবিছে যে মানুহ কিয় নাই বিকজ মোৰ দেৰি হৈছে মানে ইয়াত চব ল'ৰা মানে 4টা, 4:30, 5টাত দৌৰি গুচি যায় মানে থাকে আৰু দৌৰি কৰি 6টামান বজালৈকে বাট মই এতিয়া আহিছোঁ কেইটাত এতিয়া আই থিংক বাজিলে 7:10 মানে মই দেৰিকৈ আহিছোঁ কি অকলে বোলো দৌৰিম ধুনীয়াকৈ এনেও বতৰটো ভাল মই মানে এনেকৈ আজি অকণ বেছি দেৰি হৈছে এনেই মই 6টা বজাত আহোঁ 6:30লৈকে দৌৰি 7টামান বজাত ঘৰলৈ যাওঁগৈ বাট আজি বেছি দেৰিকৈ আহিছোঁ একো নাই ন অকলে দৌৰিম এতিয়া ফিল্ডত কোনো নাই অনলি মই এতিয়া মই অকণমান খোজকাঢ়ি দৌৰিম সেইকাৰণে বোলো কেমেৰাটোকে অন কৰি পিনে আজি ব্লগ এটা ষ্টাৰ্ট কৰি দিওঁ এইখিনিয়ে চাবলৈ পাইছে ধুনীয়াকৈ এতিয়া মই অকলে দৌৰিম অকলে খোজকাঢ়িম এতিয়া অকলে দৌৰিম দেৰি কৰাহে ভাল ন একে चल झूठा ধুনীয়াকৈ এতিয়া খোৱাৰ পৰা উঠিছোঁ উঠি আৰামত আহিছোঁ আহি পিনে আপোনাৰ খাই বৈ এতিয়া ধুনীয়াকৈ অকলে দৌৰিম অকলে জীৱন কি কৰিব একচুৱেলি মই জিমো কৰোঁ ন চ' গাইজ এনেও আমি শু মানে তোন 12:30 বাজিয়ে যায় মানে ৰাতিপুৱা সোনকালে উঠি আহিলে কি হয় টোপনি ক্ষতিটো হয় দিনটো বেমাৰী লাগি থাকে আকৌ এতিয়া কি বুলি কয় দৌৰিব লাগিব ভাগৰো লাগিব ন চ' সেইকাৰণে এনেও আমাৰ জিম কৰা মানুহৰ কি হয় মানে আপোনাৰ এইটো আপুনি চাই ল'ব লাগিব মই শ্বৰ্টকৈ কৈ দিছোঁ মানে আপোনাৰ জিমত যেতিয়া আপুনি ৱেইট দাঙে ন তেতিয়া আপোনাৰ মাচলটো মানে ব্ৰেক ডাউন হয় চ' যেতিয়া আকৌ মাচলটো আকৌ যেতিয়া আপোনাৰ লগ হ'বৰ কাৰণে ৰেষ্টৰ টাইম মানে শুব লাগে প্ৰপাৰ আপোনাৰ 8 ঘণ্টা শুবই লাগে বাট সেইকাৰণে টোপনি ক্ষতি কৰি আহাতকৈ আৰামত উঠি আহি পিনে ধুনীয়াকৈ ৰানিংহে কৰিব লাগে ৰানিং কৰে ভাল ন চ' এইখিনি বেছি কথা কৈ নাথাকোঁ চাই থাকিব ভিডিঅ'টো ড্ৰিমলেণ্ড ফিল্ডৰ আপোনালোকে ধুনীয়াকৈ 360 ভিউটো চাই লওক এনে আপুনি ইণ্টাৰেষ্টিং কথা শুনক ৰাস্তাটো আপোনাৰ বৰষুণ পৰি আছে ন চ' আপোনালোকে অৱস্থা চাওক তাত ল'ৰাবিলাকে ইয়াতে দৌৰে মানে অৱস্থা চাওক এতিয়া মানে মই ঘৰ পোৱাৰ লগে লগে মানে পূৰা মানে আপোনাৰ পূৰা বোকাময় হৈ যাম আৰু বোকাময় একদম বোকা দিছে ইয়াতে বোকাতে দৌৰিব লাগিব এয়া গোটেই ৰাস্তাটো চাওক ইয়াতে বোকা দিছে বোকাৰ মাজতে দৌৰিব লাগিব মানে পূৰা বোকা চ' গাইজ থাকিব দেখুৱাই থাকিম তো গাইজ ফাইনেলি ৰানিং কৰিলোঁ ৰাস্তা ছেকেণ্ড বহুত ভাগৰ লাগিছে আৰু আপোনালোকে এইটো আমাৰ ৰানিং কৰা বহুত মানে কষ্টৰ কাম আপোনাৰ ইভিনিং ৰানিং কৰিব পাৰি কাৰণ চব খাই বৈ থাকি পূৰা এনাৰ্জি থাকে ন ত' ৰাতিপুৱাখন খালী পেটে আহিছে তাতে আপোনালোকে এতিয়া চাব পাৰে সূৰ্যটো ওলাই গ'ল ক'ত গ'ল পূৰা দেখিব পাইছে পৰিৱেশটো পূৰা ৰ'দ ওলাই গ'ল আৰু মোৰ লগতে এয়া পুনিতাও জইন হ'ল ক'ত গ'ল তেখেত ৰ'ব ওচৰত আহিলে দেখুৱাই দিম দৌৰিছে একেলগে মই ৰখি দিলোঁ মোৰ কঁকালৰ ভৰিখন তামাম বিষালে মই ৰানিং কৰিব নোৱাৰিলোঁ চ' গাইজ এইখিনিয়ে পূৰা ৰ'দ পুৰা পুনিতাত এইবোৰ ৰানিং কৰিয়ে আছে ৰ'ব দেখুৱাইছোঁ এইজন আহিছে তেওঁ ফোন কৰি মোৰ লগত এড হৈ গ'ল চ' এইখিনিয়ে আৰু কি ক'ম আমাৰ পুনিতা পুৰা ৰানিঙত লাগি আছে চ' এইখিনিয়ে গাইজ আৰু ব্লগ কৰি নাথাকোঁ বহুত ভাগৰ লাগিছে আপোনালোকে চাগে ঘৰত বহি ভিডিঅ' চাই আছে ন মোৰ বহুত ভোক লাগিছে চ' এইখিনিয়ে আৰু ঘৰত যাম ঘৰত গৈ কথা পাতিম ঘৰত গৈ মানে কি আৰু চাকিব খালি ভিডিঅ'টোত আৰু এন ছেকেণ্ড এটা বস্তু দেখুৱাইছে ৰ'ব গাইজ ভৰি অৱস্থা দেখিব পাৰে ভৰি অৱস্থা চাব পাৰে দেখিছে কিবা খেতি কৰিব যোৱা নিচিনা লাগিছে যি বোকা ৰানিং গৈছে আচলতে বোকাৰ কাৰণে বেছি ৰানিং কৰিব পৰা নাযায় মানে যি বোকা পিছল খাই না সপো কচকা লাগি মানে ভৰি কিবা হ'লে মানে শেষে আৰু ভৰি অৱস্থা দেখিব পাৰিছে চ' এইখিনিয়ে 2 hours later তো হেল্ল' গাইজ ফাইনেলি মই ৰানিং কৰি গ'লোঁ ঘৰলৈ গৈ পিনে মই ফ্ৰেছ হৈ পিনে আপোনাৰ কাম চাম কৰিলোঁ বেছিকেলি একো কাম কৰা নাই মই অনেষ্টলি ক'বলৈ গ'লে শুলোঁ খালি চ' গাইজ মই একে অনেষ্ট পাৰ্চন সঁচা কথা কৈছোঁ এতিয়া মোৰ লগত আছে মোৰ ফ্ৰেণ্ড অমলান এতিয়া একচুৱেলি আপোনাৰ চববোৰ লগত ইয়াক দেখিয়ে থাকে ন ভাবে একচুৱেলি মোৰ ইমান বেছি মানে ইমান ক্ল'জ ফ্ৰেণ্ড বুলিবলৈ ইমান বস্তু নাই কেইটামানে আছে মানে ইমাননো কিয় ন সিহঁতৰ মন চন মিলে ইয়াৰ লগত মন নিমিলে বাৰু বেলেগ কেইটামান লগত মন মিলে ই আৰু মূৰত এনেই আহিছে বাৰু চ' গাইজ মানে লাইফটোত মানে বেছি ফ্ৰেণ্ড নাই যিকেইটা আছে এইকেইটা মানে বহুত ভাল আৰু এনেকুৱা APJ আব্দুল কালাম ছাৰ এষাৰ কথা কৈছিলে মোৰ মনত পৰে যদি মই কৈ দিম
Oh yes. One best book is equal to 100 good friends, and one good friends equal to is a library. So guys, शाबाश बेटा बहुत बढ़िया मुन्ना এই কথাটো মোৰ মনত পৰি গ'ল, বাট ই মোৰ কোনো গুড ফ্ৰেণ্ডছ নহয়। খালি মই এনেই খালি এপিজে আব্দুল কালামে ছাৰ ইমান ধুনীয়া কথাষাৰ কৈছে মোৰ মনত পৰিছে, মই তাক ফ'ল' কৰোঁ কাৰণে কৈছোঁ। মোৰ একো গুড ফ্ৰেণ্ডছ নহয় বাৰু। চ' গাইছ এতিয়া আমি ওলাইছোঁ চুলি কাটিবলৈ। ই চুলি কাটিব, এতিয়া আকৌ মই চুলি কাটিবৰ কাৰণে মই এটা বিউটি পাৰ্লাৰ ৰখিব লাগিব। ই পাৰ্লাৰ কাটিব বাৰু। মই কাটিবলগীয়া হোৱা নাই, মই পুৰা টকলা মৰা কৰি দিছোঁ। এতিয়া কিমান দিন চলিব আৰু। এতিয়া বিউটি পাৰ্লাৰ কি কৰিবি জানিব ন, কিবা কি ফেচিয়েল নে কি বুলি কয় এইটো, মাছা চাচা যিয়ে নহওক, মই ছোৱালী নহয় নহয়, তই জানিবি কি কি। গাইজ থাকিব ধেমালি কৰি আছোঁ। য়েছ, এইখন আছে ৰহা ট্ৰেইন ষ্টেচন। এইখন ষ্টেচনৰ কাৰণে ইমান পপুলাৰ নহয়, এইখন পপুলাৰ ফটোশ্বুটৰ কাৰণে। ইয়াত মানে তামাম ফটোশ্বুট হয়। অকণমান আগত আমাৰ ৰহা পাৰ্কখন আছে, তাতো বহুত ফটোশ্বুট হয়। আগতে ফটোশ্বুটৰ মেইন পইণ্ট আছিলে আমাৰ ৰহা টোল গেট। এতিয়া টোল গেটত যিহেতু খুলি দিলে, এতিয়াকে এইটো মেইন ফটোশ্বুট। এতিয়া এইটো মানুহে মানে ৰহা ষ্টেচন বুলি মানে গম নাপায়, জাষ্ট এইটো গম পায় যে কি বুলি কয় ফটোশ্বুটৰ কাৰণে। চ' পপুলাৰ কৰিছে আমাৰ ৰহা মানুহে। কিন্তু মই ইয়াত বহি থাকোঁ সদায়, মানে আহি পিনে অকলে মজা লাগে। আপুনি পৰিৱেশটো চাব পাৰে, বতাহ মাৰি থাকে, মজা লাগে। চ' এইখিনিয়ে থাকিব ভিতৰত। এণ্ড গাইজ চুলিখিনি বাৰু কাটিবলগীয়া হোৱা নাই, বাট দাড়িখিনি বহুত দীঘল হৈ গৈছে। কোনেও নকয় যে তোমাৰ বিয়েৰটো ভাল, চবেই কয় খালি তই চুলি দাড়িখিনি কাটা নাই কিয়। চ' গাইজ ময়ো ভাবিছোঁ, মোৰ বাৰু ভালেই লাগিছে চবেই যেতিয়া কৈ আছে আৰু চাই থাককচোন বাৰু ভিডিঅ'ত। ত' গাইজ ফাইনেলি আপোনালোকে দেখিবলৈ পাইছে ধুনীয়া আকৌ দাড়ি কাটিলোঁ। পূৰা কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব। বেয়া লাগিছে গম পাইছোঁ বাৰু, দেবোৰ ক'ব এনেই। চুলি তুলি কাটা নাই বাৰু, আমাৰ এই চুলি কাটিলে ল'ৰা, তাক চাব পাৰে। মানে চুলি দেখুৱাব আপোনাৰ পুৰা ল'ৰা চিকনা আজি তাৰ গাৰ্লফ্ৰেণ্ডক ভিডিঅ' কল কৰাহে লাগিছে আৰু। বহুত সৰুৰ পৰা ভাল পায় দাড়ি, বচপন কা প্যাৰ। গানটো আছিলে জানে মেৰি জানে মন বচপন কা প্যাৰ, কি আছিলে আই ডণ্ট ন' গাইজ, মই শুনা নাই গানটো বাৰু। ত' গাইজ এইখিনিয়ে থাকিব ভিডিঅ'টোত, বিকজ ওৱান লাইফ। এইটো এটা মই কিয় দিওঁ ওৱান লাইফ বুলি, এনেই দিওঁ মোৰ মন যায়। 1 hour later. जूते लगाना है। ইমান দীঘল নালাগে, ইমান মনত দিওঁ, ইমান মনত দিওঁ। तेने के ऊपर जूते खुला চাওক আপুনি বহুত দিন কাপোৰ দোকান দিছে, আপুনি নাজানে এইটো। চাওক এইখন যে মানে কাটক, কাটি মেলি ভাজ কৰি দিয়ক, হৈ গ'ল। অকণ কাটি দিয়ক, আপুনি ইমান দিন দিছে এইটো নবহিব, কিবা খুৱাওক। সেইটো বেলেগ কথা। খুৱাই লওক আপুনি, আমাৰ ভোক লাগিছে, এইটো কাম কৰক। এইটো নবহিব, কৰিব এই কামটো কৰিব। এইটো বৰবাদ কৰি লাভ নাই। বৰবাদ নহয়, আপুনি চাওক এইটো চাওক, এইটো আপুনি এনেকে 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 ভাজ দিব নালাগে, এনেকে ভাজ দি পিনে চিলাব নালাগে, এইখন কাটি দিয়ক। আরে সেইকাৰণে কৈছো বস্তুটো ঘুমাচোন, মই চাওঁ কেনেকৈ গান হৈ আছে। তো গাইজ আমি ফাইনেলি আহি পাইছোঁ আমাৰ ৰহাৰ ফেমাছ কাই। আমি ফেমাছ কাই বুলি মাতোঁ। বম পপুলাৰ। আপোনাৰ পূজাৰ ওচৰত যদি মই কাপোৰ কিনি দেখুৱাই দিম, কিছুমানে পূজাৰ পৰা কাপোৰ কিনি পিনে আপোনাৰ বাহিৰে তেখেতৰ ওচৰত লৈ আহে। তেখেতৰ অনলি জেন্টছৰ কামে কৰে ৰহাত। এই ৰহা ল'ৰাটো চাইছে তেওঁ বহুত ফেমাছ হয়, মানে ইমান যে কাপোৰ চিলাই এটা অলৰেডি চিলাই আছে টিচাৰ এটা, সেইটো বাৰু চিলাব নোৱাৰিলে তেখেতে। তো বহুত ফেমাছ হয় তেখেত। এইটো তেখেতে ক্ৰিকেটত ধুনীয়া মানে মই কৈ দিছোঁ কিবা এটা কেমেৰা। নমস্কাৰ, কিবা কওক, কিবা এটা কওক, এনেই কিবা এটা কওক আৰু। নাই হে বহুত বেয়া দেখে আজি। মোৰ আগত যদি পাছত থাকে মই মোবাইলত আছোঁ যদি মই আপোনাক দেখুৱাই দিম। মষ্ট পপুলাৰ মানুহ আমাৰ ৰহাৰ, মানে কাপোৰৰ ভিতৰত মানে চিলোৱাৰ ভিতৰত মানে তেখেত বিখ্যাত আৰু। তেখেত আচলতে মই বহুত সৰুৰ পৰা আহোঁ, তেওঁ চিলাই আছে থাকিবৰ ভিতৰত। बाउंड्री के बाहर 6 रन और बताइए। और पहले ही गेंद में उन्होंने छक्का से स्वागत किया है, और दूसरे गेंद का सामना करते हुए दूसरी गेंद को कलाई के सहारे मोड़ दिया, और गेंद जा रही है बाउंड्री की तरफ। 2 खिलाड़ी दौड़े दौड़े जा रहे हैं, नहीं रोक पाएंगे। गेंद बाउंड्री के बाहर 4 रन। এই মজা গলি কমেণ্টেটৰ। আপুনি কওক এতিয়া আৰু কম ভাল লাগিছে দিয়ক। थोड़ा सा और थोड़ा सा प्लीज 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 और थोड़ा सा। नहीं 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 प्लीज प्लीज प्लीज, मैं आपका पैर पकड़ता हूँ, थोड़ा सा और थोड़ा सा। नहीं नहीं थोड़ा सा, नहीं 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 नहीं। 2 hours later. মই এটা জিম আহিছিলোঁ, আপোনালোকে দেখিব পাইছে। বাট মানে কি, মই পাৰ্চেল এটা অৰ্ডাৰ দিছিলোঁ। চ' দাদাজনে ফোন কৰিলে যে পাৰ্চেলটো লৈ লোৱা। চ' কি পাৰ্চেল আছে মই আপোনালোকৰ এটা আনবক্সিং কৰিম। চ' 1 মিনিট মই ওলোৱাই লওঁ বস্তুটো। তো
তো গাইছ একচুৱেলি এখন কিতাপ হয় মানে SSC কাৰণে মই এপ্লাই কৰিছিলোঁ গম পাইছে নতুনকৈ যিটো SSC আহিছিলে চ' এখন কিতাপ পিতা মই আজি আহিছে চ' মই আপোনালোকক দেখুৱাম 1 ছেকেণ্ড মই বিশ্বাস কৰোঁ আজি মই ভালকৈ মানে এটা সন্মানৰ খাতিৰত মানে খুলিছোঁ বিকজ কিতাপ কাৰণে নহ'লে মই অত সময় এনেকৈ ফালি পেলালোঁ হয় ফালিয়ে আছোঁ বাৰু এইবোৰ অকণমান নুখুলেই দেখোন তো মই লৈ যাম বাৰু তাৰপিছত তো গাইছ এইখনে মেইন কিতাপখন আপোনালোকে দেখিবলৈ পাইছে SSC কনষ্টেবল GD এইখনে কিতাপ চ' এইখন এতিয়া গোটেই মানে পঢ়ি পিনে কমপ্লিট কৰিব লাগিব মেবি SSC এক্সাম নৱেম্বৰ মানত হ'ব চ' এইখন এতিয়া মানে 1 মাহ 2 মাহ মানে ন পূজা বুলি যাবই চ' কমপ্লিট কৰিব লাগিব কোনোবাই যদি SSC কাৰণে এপ্লাই কৰিছে এখন কিতাপ অৰ্ডাৰ দিব পাৰে চ' আৰু এখন কিতাপ মোৰ আছে এইখন মই আনবক্সিং কৰি দেখুৱাই আছোঁ চ' গাইছ এইখন কিতাপ হ'ল লুচেণ্ট বহুতে গম পাইছে যদি কোনোবাই গম নাপায় এখন জেনেৰেল নলেজৰ জিকে কাৰণে যদি আপোনাৰ কিবা কিতাপ যদি পঢ়িব বিচাৰিছে চ' এইখন কিতাপ পঢ়িব পাৰে বিকজ মানে জেনেৰেল নলেজৰ কাৰণে আপুনি বেলেগ কিতাপ এনেই পঢ়ি থাকি লাভ নাই যিমান জেনেৰেল নলেজৰ বস্তু আহিব যদি আপুনি এইটো A to Z এখন কিতাপ পঢ়ে চ' এইখনৰ পৰা কমন পৰিবে লুচেণ্ট চ' মই এখন আনবক্সিং কৰি দেখুৱাই আছোঁ চ' গাইজ এইখন চাব পাৰে লুচেণ্ট চ' গাইজ এইখনৰ পৰাই আপোনাৰ মানে যিমান মানে জেনেৰেল নলেজৰ বস্তু আহিব এইখনৰ পৰা আহিব চ' এইটো এইখন যদি আপুনি A to Z পঢ়ে বেলেগ কিতাপ আপুনি মানে জেনেৰেল নলেজৰ কাৰণে পঢ়িব দৰকাৰ নাই চ' যদি অৰ্ডাৰ দিব বিচাৰে যি আপোনালোকে যিটো অনলাইন এপৰ পৰা আপোনালোকে শ্বপিং কৰে চ' অৰ্ডাৰ দিব পাৰে এইখিনি ভিডিঅ' কোৱালিটিটো আপোনাৰ আন্ধাৰ হ'ব পাৰে বিকজ গধূলা হৈ গ'ল যিহেতুকে চ' এইটো আপোনালোকে মেনেজ কৰি ল'ব এণ্ড ইণ্টাৰেষ্টিং সেইটো চাওক এইখিনি বস্তু মই গৈ পিনে এটা ডাষ্টবিনত পেলাম বিকজ পৰিৱেশটো ভালকৈ ৰখা দায়িত্ব আমাৰ যিহেতু ৰহাখন আমাৰ নিজৰ টাউন চ' এইখন পৰিষ্কাৰ কৰি ৰখা দায়িত্বটো যিহেতু মোৰে মই ইয়াৰ পৰা পেলাই দিব পাৰোঁ কিন্তু নেপেলাওঁ ডাষ্টবিনত পেলাম চ' এইটো চবেই কৰিব ডাষ্টবিনত পেলাব Man, I went from a bag to a bag to a bag. I remember me and mama used to ride the cab. Pull up at the lot, no more lease, we paying cash. Show up to a crib, hand the keys to a Jag. That's that light work, flexing so much it hurt. Used to rock hand-me-downs, now Versace down my shirt. I remember them days we couldn't wait for the first. Finally made me a meal, now we eating off the verse. Yeah, but I remember being hungry. Sardines, ramen noodles, and macaroni. Had that wick cheese sandwich with fried bologna. Don't want no pity, this part of my testimony. Yeah.